কথা আছে বহু ফিল কৰি থাকো বহুত ললি আছে লগত গেং হেয়া হৈছে মোৰে হোমিজ সঁচা মানুহ নাই আৰু ৰিয়েল লাইফত চমত লবি বনি যা মোৰ ৰাণী আৰু বনি মই তোৰে কিং পিন্ধাম ৰিং আমি দুয়ো একেলগে বনিম টেগ টিম কাহিনী ৰচি কালিৰ ভিডিঅ'টো কমপ্লিট নহ'ল অলপমান আছে সেইখিনি চাব এই যাই আছো দিয়ক অলপ সময় ৰখক ভিডিঅ'টো কালি আধাখিনি দিছোঁ এতিয়া ৰচিম সঁচা মৰম যাচিম তামাম বেয়া কথা এই শিখৰ মোটামুটি 2000 টাকাৰ খাই একদিন আৰু মোৰ মাক্স অলপমান তুমি অলপ দূৰৰ পৰা দিবা তেতিয়া গ'লে বস্তুটো ফাটি যায় আৰু মাক্সৰ কথা নক'ব দে মোক কোনেও মাক্স খাই নাই জুলুকে দিম অ' গাইছ অ' আমাৰ পাগলা ওপৰে ভইচ ৰেকৰ্ড চেকৰ্ড কৰি লাগ অ' এটা গানো গাইছি কিবা গান গাইছি মই নাজানো মই কিন্তু শুনা নাই মই কি শুনা ই গান মাৰে এই কেনে কৰে ই হক নে খাই কেনে কৰে কেনে কৰা মানে আহু কাম নাই আমাক হৈ না আয়ো গাইছ আমাক হৈ না আহু এটা কথা কওঁ ই থাকে পাঠশালাত মই থাকোঁ নপৰাত মই সেয়া দি কালি বান্ধি থ'ব কিন্তু চাই থাকক লাগে মোক আজি বান্ধাটো ফিক্স ই যিটি কথা কৈ দে গাইছ বয় আছে নপৰাত চলি কোনোবাই চাই আছা যদি অলপ মাফ কৰি দিবি আনসাবস্ক্ৰাইব নামাৰবি দে কি না তাক ভাল পাই না তাক দেখাব লগা একো নাই যে মই তোক ভাল পাওঁ বা সেই কৰোঁ দেখাব লগা নাই ভাল পা মনতে ভাল পাই থাক ক'ব লগা নাই প্ৰকাশ কৰিব নালাগে মানে এটা ডাইলগ মাৰি দিছোন এটা ডাইলগ মাৰব বোলে এই ডাইলগৰ কি মাৰবি ডাইলগ এটা মাৰব মাৰচোন এটা সব ফিল্মত ডাইলগ মাৰ ডাইলগ শুন মাৰচোন মাৰ ডাইলগ ড্ৰাইভিং কৰি আহিলোঁ এটা ডাইলগ মাৰচোন তই এটা মাৰচোন এটা মাৰব এটা মাৰব লাগে যদি কওক মাৰব ইটা নৰো আৰু মাৰিম পিছত নেক্সট ব্লগটো যেতিয়া ভিডিঅ' বনাবি না তেতিয়া মই যাম ঠিক আছে ডাইলগ হয় আমি সৰু মানুহ ক'ত ডাইলগ মাৰিব পাৰিম অ দে হ'ব দে পইচা নাই অ ই কি পিন্ধি চাব নেকি অ আণ্ডাৰপেণ্ট পিন্ধি আছে অ পইচা নাই ভাই আপুনি পইচা নাই এতিয়া ভাই আমাৰ সৰু ভাইটি আছিল পেণ্টটো পিন্ধি আহিছোঁ গম পানা মাকেও চলিটো বিচাৰি আছে বোলে ভাইটি দুই এষাৰ বিচাৰি আছে এতিয়া মাৰব ইয়াক আজি বহুত লম্বা হৈছে নেকি চাব ভিডিঅ'টো স্কিপ নকৰিব দিয়ক বহুত কষ্ট কৰি বনাইছোঁ লাজ লাগে গোটেই মাস্ক পিন্ধি কৰিছোঁ আৰু মোৰো চেনেল এটা আছে আৰু এটা চেনেল আছে চাব টপ মাৰব একদম ঘূৰা চুৰা এটা থিয়া গুৰি মাৰব ছাবস্ক্ৰাইবৰ বটনটোত কি বুলি বা কয় সিহঁতি থিয়া গুৰি মাৰব কাকাল ভাঙাকে একদম নাৰ্ভত থকা মানুহৰ দৰে ঘণ্টাটো এই বঢ়িয়া কথা কৈছি এই ঘণ্টা বুলি কৈছি গাইছ ঘণ্টা মানে যিটো বেলং আছে না বেলং তুং এই কৰিব থিয়া গুৰি আৰু এটা কথা আছে গাইছ আমি যোনখন থাম্বনেল দিছিলোঁ তাৰ আপি এটা ওলছি আমি থাম্বনেলখন চেঞ্জ কৰি দিম ভিডিঅ'টো ডিলিট নকৰোঁ আমাৰ এটা আপলোড ওলাই গৈছি দিয়ক তাই ক'লৈ গৈছি বয়ফ্ৰেণ্ডৰ লগত ক'লৈ গৈছি যাব লগা ই বৰ বেয়া কথা কৈ ই বৰকাই কেনে কৰে ইয়াক ভগৱানে কেঞ্চাৰ দিব ইয়াক আপোনালোক গোটেই খাওঁ দিয়ক এক কেঞ্চাৰ দিয়ক কলকালতে মৰি দিয়ক ই মৰলি কি জানে না গাইছ মোৰো বঢ়িয়া হয় কথাটো এতিয়া কি না এটা কথা এটাই মেইন বস্তু ই অভদ্ৰ ই জলত যাব ই অভদ্ৰ গাইছ হ'ব দিয়ক এতিয়া বাই বাই আৰু পিছত লগ পাম দেই নেক্সট ব্লগ লাগে যদি ক'ব কমেণ্ট মাৰি এতিয়া এনে দিছোঁ দিয়ক চেনেলটো চাব দিয়ক মই লিংক দি দিছোঁ ভিডিঅ'টো পাব আজিয়ে পাব গধূলি পাই যাব আজি দি আছোঁ দিয়ক বাই বাই আৰু এটা আছে দেখি আছোঁ আগত চলি এই কহে গেলে এই এটা আগত দেখি না সি কেমেৰাত নাহে কেপশ্যন নকৰে সেই কালত কিয় ক'লা মানে সি কাৰত কৰে ক'লা সি হাতীৰ গু দিয়ক বাই ৰাখা বাই দে মানে দাম কৰে কিবা কৰে এইবিলাক ফাল্টু কৰি কৈছোঁ যে গাঁও চলি কথা মানে মোৰ কথা যে চিৰিয়াছলি নলওঁ যি আৰু ভাইটো আমাৰ লগতে আছো ফাল্টু ক'ব লাগে কিন্তু চিৰিয়াছলি নল'বি বান্ধি থোৱা যদি গাঁৱত গেলি মোৰ পুৰণ ঘৰ সিদিনা কিন্তু 700 টাকাৰ মাংস খুৱাইছি মনত ৰাখবি তো খানা খুৱাইছি কি বোলে 1300 টকা ভৰি খানা খুৱাইছোঁ যদি মোক ভাই কিবা কৰে না লোকেল মুৰ্গীৰ পপটো মোক খুৱাইছি বয়াছে নাপি গাইছ এনে ফাল্টু কৈছোঁ এতিয়া কমেডি দে আছে ফাল্টু কৈছোঁ এনজয় লওঁ ভিডিঅ'টো চাই ভাল লাগে মানে ফাল্টু কৰি চালি ভাল লাগিব ফাল্টু কৰিলে আৰু এতিয়া কথা নকওঁ নাকি নতুনকৈ যেন ভিডিঅ' ব্লগ দিম আৰু ক'ত নাই আমাৰ নতুনকৈ দিব ব্লগ মোৰ আছে মোৰ চেনেলত ব্লগে কবিতাই গোটেই আছে চাব দিব দিয়ক বাই বেয়া নাপাবি মই মাস্ক পিন্ধি দিম না ভিডিঅ' মুখখন দেখাই ভিডিঅ' দিম কমেণ্ট এটা কৰিব মোৰ মানে মুখ থপৰাখন একদম বঢ়িয়া যিকেইটা আপি ছাবস্ক্ৰাইব কৰিছে সেইকেইটা আনছাবস্ক্ৰাইব মাৰি দিব মোক থপৰাখন দেখা পালি এতিয়া মাস্কখন পিন্ধি কথা নাই ইয়াত মানুহটো চিনি নাপায় যদি মাস্কখন লাগে মাস্কখনতে দিম যে মুখ দেখাব লাগে কিন্তু মুখখন দেখাব নোৱাৰোঁ মই থপৰাখন একদম বঢ়িয়া এই হাঁহৰ গুহেন মোক থপৰাখন দে